22 জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি দেশৰ যিসমূহ ৰাম মন্দিৰ আছে সেইসমূহ ৰাম মন্দিৰ ইতিমধ্যে সজাই পৰাই তুলিছে আৰু এইখিনিতে ক'ব লাগিব যে সেইদিনা 11 বজাত দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰাণ প্ৰতিষ্ঠা কৰিব অযোধ্যাৰ ৰাম মন্দিৰৰ আৰু সমান্তৰালকৈ ক'ব লাগিব যে ৰাজ্যৰ যিসমূহ ৰাম মন্দিৰ আছে বা দেশৰ যিসমূহ ৰাম মন্দিৰ আছে সেইসমূহ ৰাম মন্দিৰৰ ইতিমধ্যে সজাই পৰাই তুলিছে আৰু ৰং বিৰংগীৰে লাইটেৰে সজাই পৰাই তুলিব সেইদিনা আৰু ক'ব লাগিব যে সমান্তৰালকৈ মঙলদৈতো এইদৰে মঙলদৈৰ যি ৰাম মন্দিৰ আছে সেই ৰাম মন্দিৰৰ যি মণিকূট আছে সেই মণিকূটে ইতিমধ্যে ৰং বিৰঙৰ যিসমূহ লাইট আছে সেইসমূহ লাইটেৰে তেওঁলোকে সজাই পৰাই তুলিছে প্ৰস্তুতিৰ কাম হাতত লৈছে আৰু এইখিনিতে উল্লেখ কৰিবই লাগিব যিহেতু 22 জানুৱাৰী তাৰিখে অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি মঙলদৈতো 1 লাখ বন্তিৰে চাকি বন্তিৰে তেওঁলোকে উজ্বলাই তুলিব মঙলদৈ চহৰ আৰু কেমেৰা সহযোগে সম্পূৰ্ণকৈ যি দৃশ্য সেই দৃশ্য দেখুৱাইছে এইদৰে সম্পূৰ্ণ হৈ উঠিছে আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আৰু এই কেইটামান ঘণ্টা বাকী থাকোঁতে তেওঁলোকে প্ৰস্তুতি যিসমূহ তেওঁলোকৰ যি পেণ্ডেলৰ কাম হওক বা মণিকূটৰ যিসমূহ লাইট সেইসমূহ লাইট ইতিমধ্যে লগাই আছে আৰু উদ্যোক্তাসকল আছে উদ্যোক্তাসকলৰ পৰা পোনে জানিবলৈ যত্ন কৰিম যেহেতু 22 জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব দেশৰ প্ৰধানমন্ত্ৰীয়ে কৰিব সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আপোনালোকে দেখিবলৈ পোৱা গৈছে যে মঙলদৈৰ যি ৰাম মন্দিৰ আছে সেই ৰাম মন্দিৰত ইতিমধ্যে আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছে আৰু দেখিবলৈ পোৱা গৈছে যে মণিকূটত ৰং বিৰঙৰ লাইটেৰে আপোনালোকে সজাই পৰাই তুলিছে আৰু উল্লেখ কৰিব লাগিব যে সেইদিনা আপোনালোকে 1 লাখ চাকিৰে মঙলদৈ চহৰ উজ্বলাই তুলিব এই ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ হয় আমি বহুত উৎসাহ পাইছোঁ মংগলদৈবাসীৰ ৰাইজ মংগলদৈ ৰাম জানকী মন্দিৰ বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত আৰু মংগলদৈবাসীৰ ৰাইজ ৰাম জানকী মন্দিৰৰ সহযোগত আমি 1 লাখ বন্তি প্ৰজ্বলন কৰা কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকে প্ৰত্যক্ষ কৰিব ইতিমধ্যে আমাৰ 1 লাখ বন্তি আমাৰ আহি ইয়াতে পাইছে আৰু চাকি আহি আছে আৰু জমা হৈয়ে আছে আৰু 200 লিটাৰ তেল এনেকৈ কোনোবা 100 লিটাৰ তেল এজন ব্যক্তিয়ে তেনেকুৱাকৈ দি আছে আৰু বিভিন্ন ভক্ত ইয়াতে মানে দান বৰঙণি আগবঢ়াইছে আৰু আমি এইকাৰণে উৎসাহ পাইছোঁ আপোনালোকে জানে যে 2020 চনৰ 5 আগষ্টত শিলান্যাসৰ দিনা আমি ইয়াতে 32,000 বন্তি প্ৰজ্বলন কৰি দ্বিতীয় অযোধ্যাত পৰিণত কৰিছিলোঁ মংগলদৈ চহৰ এই ৰাম জানকী মন্দিৰৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু এইবিলো যিহেতু প্ৰাণ প্ৰতিষ্ঠা আমি আৰু উৎসাহ লৈছোঁ আৰু ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছোঁ গতিকে আমি এই 1 লাখ বন্তি প্ৰজ্বলন কৰা কাৰ্যসূচী লৈছোঁ আৰু আমি আশাবাদী যে এই কাৰ্যত আমি সফল হ'ম হয় ৰাতিপুৱা 8 বজাৰ পৰা ভজন কীৰ্তন চলিব শ্ৰৱণ ভজন ৰাম নাম জপ হ'ব আৰু 11 বজাৰ পৰা আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ চহৰসংঘ চালক মাননীয় মোহন ভাগৱতজী আৰু মুদি ডাঙৰীয়া যি বৌদ্ধিক প্ৰদান কৰে সেই বৌদ্ধিক প্ৰদান আমাৰ ইয়াতে সকলো একেলগে প্ৰত্যক্ষ কৰিব আৰু সেইখিনি আমি আমাৰ ইয়াতে আমাৰ স্ক্ৰীণ থাকিব আমি সন্ধিয়া সময়ত সেইখিনি ৰিপিট টেলিকাষ্ট আমি প্ৰজেক্টৰ জৰিয়তে আমি দৰ্শকক আকৌ দেখাই থাকিম আমাৰ 1 বজাৰ পৰাই আমি বন্তি ইয়াতে শাৰী পাতা আৰম্ভ কৰি দিম আমাৰ আল্পনা হ'ব তাতে জয় শ্ৰীৰাম থাকিব বিশ্ব হিন্দু পৰিষদ থাকিব আৰু এই অনুষ্ঠান ভাগিত আল্পনাৰ বাবেও আমাক বহুত সংখ্যক আমাৰ কাৰ্যকৰ্তা আহি ইয়াতে আমাক কৈছে যে আমিও আল্পনা কৰিম এতিয়া আমি চাওঁ কিমান সময়ত আমাৰ যিহেতু সময় কম দিন ছুটি আমি কম সময়ত আমি 1 লাখ বন্তি প্ৰজ্বলন কৰিব লাগিব আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সমগ্ৰ ৰাইজক অনুৰোধ জনাইছোঁ যে এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত আমাক সহায় সহযোগিতা আগবঢ়াওক আৰু ইতিমধ্যে মহিলাখিনিয়ে আমাক মানে এটা বহুত মহিলা আহিব তাৰমানে বহুত মহিলাই কৈছে যে আমাৰ ইয়াতে বন্তি প্ৰজ্বলন কৰিম আমি এই ক্ষেত্ৰত দৰং জিলা প্ৰশাসনৰ পৰাও সহায় সহযোগিতা লাভ কৰিছোঁ আমি তেখেতসকলক আপোনালোকৰ মাধ্যমে ধন্যবাদ জনাইছোঁ আৰু অহাকালি 21 জানুৱাৰীত দিনাখন আমাৰ মংগলদৈ বিশ্ব হিন্দু পৰিষদৰ ই-ৰিক্সাৰ এটা গোট আছে তেখেতসকলে গোটেই মংগলদৈখন ই-ৰিক্সাৰে এটা তেখেতৰ ৰেলী এটাও আৰম্ভ কৰিব নিশ্চয়কৈ ক'ব লাগিব যে 22 জানুৱাৰী তাৰিখে যিহেতু অযোধ্যা ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব আৰু তাৰে প্ৰতি লক্ষ্য ৰাখি মঙলদৈতো প্ৰায় 1 লাখ চাকি বন্তিৰে তেওঁলোকে মঙলদৈ যি চহৰ আছে সেই চহৰ উজ্বলাই তুলিব আৰু ক'ব লাগিব যে অবতৰীয়া এক দীপাৱলী উৎসৱ পালন কৰিব মঙলদৈবাসী ৰাইজে তেনে ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ আগভাগ লৈছে আমি যথেষ্ট উৎসাহিত আৰু যিহেতুকে আমাৰ জীৱনৰ এইটো এটা অতি ঐতিহাসিক মুহূৰ্ত হ'ব তাৰে আমি জীৱন্তৰ আমি সাক্ষী হ'বলৈ গৈ আছোঁ আমি পুণ্যৰ ফলতেই এই দিনটো আমি দেখিবলৈ পাই আছোঁ প্ৰস্তুতি আমাৰ মোটামুটি এতিয়া চলিছে চাকি ইতিমধ্যে আহি পাইছেহি আৰু ডনেট কৰিছে সকলো ডনেট কৰিছে আমাৰ কাকো আমি দাবী কৰা নাই তেওঁলোকৰ স্ব ইচ্ছাই আমাৰ ইয়াতে আহি মন্দিৰত আমাক ইয়াতে ডনেট কৰিছে
মিঠাতেলো তেনেকৈ টিং হিচাপত দিছে, কোনোবাই সামৰ্থ্য অনুযায়ী কিছুমানে 1 লিটাৰ দিছে, 50টা চাকি দিছে, 100টা চাকি দিছে, ধূপ দিছে, তেনেকৈ সকলোৱে নিজৰ উৎসাহেৰে স্বয়ং নিজে আহি ইয়াতে আমাৰ ইয়াতে জমা দিছে। আমি ইয়াতে ৰেজিষ্টাৰ বুক এটা ৰাখিছোঁ, যোনে যোনে দিছে তেওঁলোকৰ নাম, ঠিকনা, ফোন নাম্বাৰ আমি ইয়াতে ধুনীয়াকৈ আমি ৰেকৰ্ড কৰি ৰাখিছোঁ। ইতিমধ্যে মন্দিৰৰ সাজ সজ্জা আৰম্ভ কৰা হৈছে, আপোনালোকে দেখা পাইছে, লাইট লগোৱা হৈ আছে, ফ্লেগসমূহ নতুনকৈ লগোৱা হৈ আছে। প্ৰশাসনৰ ফালৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা পাইছোঁ আৰু মন্দিৰ কমিটিৰ বিষয়ববীয়া আমাৰ লগত আছে, তেখেতসকলেও আমাৰ লগত লাগি আছে, তেওঁলোকৰো কাৰ্যক্ৰম ইয়াতে থাকিব। 22 তাৰিখৰ দিনাখন মঙলদৈৰ পৰা পুৰুষ মহিলাসকলৰ প্ৰায় 250-300 মানুহে তাৰ পৰা শোভাযাত্ৰা কৰি মঙলদৈলৈকে আহিব। তাৰ পৰা খোজকাঢ়ি তেওঁলোকে আহিব, আহি উঠি তেওঁলোকে আমাৰ মন্দিৰ প্ৰাংগণলৈ উপস্থিত হ'ব। তেনেকুৱা এটা কাৰ্যক্ৰম সেইদিনাখন হ'ব। নিশ্চয়কৈ ক'ব লাগিব যে যিহেতু 22 জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি মঙলদৈতো এইদৰে যিসমূহ কাৰ্যকৰ্তা আছে বা বজৰং দলৰ যিসকল সদস্য আছে তেওঁলোকৰ নেতৃত্বত এইদৰে দেখুৱাইছোঁ যে মঙলদৈ ৰাম জানকী মন্দিৰৰ যিসমূহ লাইট ৰং বিৰঙী লাইটেৰে সজাই পৰাই তুলিব। আৰু কেমেৰা সহযোগ দেখিবলৈ অনুৰোধ জনাম, এইটো যি পথ দেখা পাইছে আপোনালোকে, এই পথটোতে তেওঁলোকে প্ৰায় 1 লাখ চাকি বন্তি জ্বলাব আৰু মঙলদৈ চহৰখন উজ্বলাই তুলিব। আৰু এই ক্ষেত্ৰত আৰু কিছু ব্যক্তি আছে, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যে সেইদিনা আপোনালোকে কি ধৰণৰ সহায় সহযোগিতা আগবঢ়াব। জয় শ্ৰীৰাম, মই ৰাম জানকী মন্দিৰৰ পৰিচালনা সমিতিৰ কাৰ্যালয় সম্পাদক। আমি জীৱিত কালত শ্ৰী ৰাম মন্দিৰ প্ৰতিষ্ঠা পোৱাটো আমি খুব সৌভাগ্যৱান। আৰু আমাৰ এইখন মন্দিৰত অযোধ্যাৰ পৰা যোনটো ৰামলালা যি মূৰ্তি প্ৰতিষ্ঠা হৈ আছে তাৰ মৃত্তিকা ইয়াত আনি আমি বেদীটো প্ৰতিষ্ঠা কৰিছিলোঁ আৰু সৰোজনী নদীৰ পানী আনি আমি ইয়াতে ৰাখিছিলোঁ। আৰু 22 তাৰিখৰ দিনৰ 11 বজাৰ পৰা 1 বজালৈ আমাৰ হোম আইসকলে শংখ আৰু বিভিন্ন মাংগলিক যিবিলাক বাদ্যযন্ত্ৰ আছে সেইবিলাক প্ৰতিধ্বনি হ'ব, হুলস্থুলীয়া হ'ব আৰু পূজা পাঠ হ'ব। আমি প্ৰসাদৰো ব্যৱস্থা কৰিছোঁ। আশা কৰিছোঁ সেইদিনাখন আমিও ৰাম জানকী মন্দিৰৰ পৰা সমূহ মংগলদৈবাসী অসমবাসী ৰাইজক অশেষ ধন্যবাদ জনাইছোঁ, সকলো কাৰ্যসূচীত যেন অংশগ্ৰহণ কৰে। হয়, যিহেতু 500 বছৰৰ মূৰত আমি এই ৰাম মন্দিৰ পাব গৈ আছোঁ, সেইকাৰণে সকলো সনাতনীয়ে ইমান উৎসাহেৰে যে কাম কৰি আছে, সকলোৱে নিজৰ নিজৰ ঘৰৰ সন্মুখত পদূলিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰিবলৈ ৰখি আছে। সেয়েহে লগতে আমি দৰং জিলাৰ বিভিন্ন স্থানত দলগাঁৱত প্ৰায় 10,000 বন্তি প্ৰজ্বলন কৰিব, লগতে 5,000 লোকে তাতে ধাৰ্মিক শোভাযাত্ৰা উলিয়াব। লগতে পূব মঙলদৈত আপোনাৰ 5,000 মানুহৰ দ্বাৰা শোভাযাত্ৰা, তেনেকৈ লগতে কলাইগাঁও অঞ্চলতো প্ৰায় 50,000 বন্তি প্ৰজ্বলন কৰিব। তেনেকৈ প্ৰতিটো দৰং জিলাৰ প্ৰতিটো প্ৰান্তত আমাৰ যি সাংগঠনিক ক্ষেত্ৰৰ সকলো স্বয়ংসেৱকে হওক বা বিশ্ব হিন্দু পৰিষদে হওক, প্ৰতিটো সনাতনীয়ে ৰখি আছে যে সেই উৎসৱটো ইমান ধুমধামেৰে পালন কৰিবৰ কাৰণে। নিশ্চয়কৈ ক'ব লাগিব যে যিহেতু 22 জানুৱাৰী তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব আৰু ক'ব লাগিব যে এক অবতৰীয়া দীপাৱলী পালন কৰিব সমগ্ৰ দেশতে, কিয়নো সেইদিনাই প্ৰত্যেক ঘৰে ঘৰে যিসকল হিন্দু লোক আছে সেইসমূহ হিন্দু লোকসকলে তেওঁলোকৰ নিজৰ ঘৰত 5 গছিকৈ বন্তি প্ৰজ্বলন কৰিব আৰু যি ৰাম আছে ৰামৰ প্ৰাৰ্থনা কৰিব। আৰু ক'ব লাগিব যে এই ক্ষেত্ৰত মঙলদৈতো ব্যতিক্ৰমী নহয়, মঙলদৈতো এইদৰে দেখিবলৈ পোৱা গৈছে, সম্পূৰ্ণ হৈছে প্ৰস্তুতি। ইতিমধ্যে মঙলদৈ ৰাম জানকী মন্দিৰত এইদৰে দেখিবলৈ পোৱা গৈছে যে বিভিন্ন ধৰণৰ লাইটেৰে তেওঁলোকে সজাই পৰাই তুলিছে আৰু ইতিমধ্যে দেখুৱাইছে যিসমূহ সাজ সজ্জা আছে বা পেণ্ডেলৰ যিসমূহ কাম আছে সেইসমূহ কাম ইতিমধ্যে আৰম্ভ কৰিছে। মঙলদৈৰ পৰা মই পংকজ চৰকাৰ, পূৰ্বাঞ্চল লাইভ।